हेलो फ्रेंड्स मोर नाम विकास और तुम्हारा पुनः स्वागतम जानालो मोर ये डिजिटल टेक यूट्यूब चैनल आज आमी এই ভিডিওত কম্পিউটার কিছুমান বেসিক কথাবিলাকৰ বিষয়ে মানে আমি এই ভিডিওত আজি গম পাম কম্পিউটার বেসিক কিছুমান কথা যেনে কম্পিউটার কি লগতে হার্ডওয়্যার সফটওয়্যার আৰু ইনপুট ডিভাইস আউটপুট ডিভাইসৰ বিষয়ে মানে ইনপুট কি বস্তু আউটপুট কি বস্তু তেনেহলে ভিডিওটো স্টার্ট কৰো আৰু তোমালোকক এই কথাবিলাকৰ বিষয়ে কওঁ কম্পিউটাৰ বিষয়ে কওঁ লগতে যদি তোমালোকে মোৰ চেনেলত নতুন হয় তেনে মোৰ চেনেলটোক সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু লগতে বেল আইকন দবাবা যাতে যেতিয়াও মই তোমালোকৰ বাবে এনে ধৰণৰ ভিডিও আনো তেতিয়া তোমালোকক নোটিফিকেশন প্ৰথমতে যায় फ्रेंड्स আমি প্রথমতে আগবাড়ো কম্পিউটার মানে প্রথমতে আমি গম পাও যে কম্পিউটার মানে কি বা কম্পিউটার কাক বলে সোয়া फ्रेंड्स কম্পিউটার মানে হৈছে এটা পৰিকলন যন্ত্ৰ যাক ক্যালকুলেশন মেচিন বুলিও কোৱা হয় কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ যদি কওঁ আমি তেতিয়া হলে তাৰ অসমীয়া প্ৰতিশব্দ হ'ব পৰিকলন যন্ত্ৰ যেহেতু মই মাত্ৰ কলো যে কম্পিউটাৰ হৈছে এটা ক্যালকুলেশন মেচিন সেয়ে ইয়াক পৰিকলন যন্ত্ৰ বুলি কোৱা হয় ইংৰাজীৰ কম্পিউটাৰ শব্দটো লেটিন ভাষা কম্পিউটে শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে গণনা লগতে কম্পিউটাৰ এটা ইলেক্ট্ৰনিক মেচিন আৰু ইয়াক বৈদ্যুতিক মস্তিষ্ক বুলিও কোৱা হয় মানে আমাৰ যেনেকা ব্ৰেইন থাকে তেনে কম্পিউটাৰক এটা ব্ৰেইন বুলিও কোৱা হয় লগতে ই এবিধ শক্তিশালী গণনাকাৰী মেচিন কাৰণ ই একে সময়তে বা বহু কম সময়ৰ ভিতৰতে যুগ পুৰণনৰ লগতে ইয়াতকে ডাঙৰ ক্যালকুলেশন বহুত কম সময় মানে সেকেন্ডত বা মিলি সেকেন্ডত হি গণনা কৰিব পাৰে হে কম্পিউটাৰক এটা গণনাকাৰী মেচিন বুলি কোৱা হয় কম্পিউটাৰৰ প্ৰথম কম্পিউটাৰ নামটো হৈছে এনালাইটিকেল ইঞ্জিন फ्रेंड्स এতিয়া আমি আগবঢ়ো দ্বিতীয় প্ৰশ্নলৈ যেহেতু মই কৈছিলো যে হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ বিষয়ে কম বুলি এতিয়া কম্পিউটাৰ এই হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ কি বস্তু সোয়া फ्रेंड्स কম্পিউটাৰ দুই ধৰণে ভগাব পাৰি প্ৰথমটো হৈছে হাৰ্ডওয়্যাৰ আৰু দ্বিতীয়টো হৈছে সফটওয়্যাৰ এটা হাৰ্ডওয়্যাৰ বিলাক হৈছে সেইবিলাক বস্তু যিবিলাকক আমি ফিজিক্যালি টাচ কৰিব পাৰো বা ফিজিক্যালি টাচ কৰিব পাৰো বা চলাব পাৰো সেইবিলাককে হাৰ্ডওয়্যাৰ বুলি কোৱা হয় আৰু দ্বিতীয়টো হৈছে সফটওয়্যাৰ বিলাক হৈছে সেইবিলাক বস্তু বা সেইবিলাক প্ৰগ্ৰাম সফটওয়্যাৰ বিলাক হৈছে এটা প্ৰগ্ৰাম যিবিলাকৰ জৰিয়তে আমি কম্পিউটাৰ কিছু কামবিলাক আমি কম্পিউটাৰৰ কামখিনি সম্পন্ন কৰিব পাৰো তে फ्रेंड्स তোমালোকে গম পালা যে কম্পিউটাৰ হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ মানে কি फ्रेंड्स আমি এতিয়া আগবাঢ়ো তৃতীয় প্ৰশ্নলৈ তৃতীয় প্ৰশ্নটো হৈছে যে ইনপুট ডিভাইস আউটপুট ডিভাইস এতিয়া এই ইনপুট ডিভাইস আউটপুট ডিভাইস মানে কি বা এইবিলাক কি বস্তুনো তে মই কৈ দিও যে তোমালোকক ইনপুট ডিভাইস মানে হৈছে সেইবিলাক কম্পোনেন্ট বা সেইবিলাক বস্তু যিবিলাকৰ জৰিয়তে আমি কম্পিউটাৰক ডাটাখিনি কওঁ বা কম্পিউটাৰ কথাখিনি কওঁ যেনে তোমালোকে যে এটা কম্পিউটাৰ কিবোৰ্ড আৰু মাউসটো দেখিছাই যেহেতু আমি কম্পিউটাৰ কিবা এটা প্ৰেছ কৰিব বা কিবা এটা আমি টাস্ক পারফর্ম কৰিব হলে আমি মাউস ব্যৱহাৰ কৰিব লাগে বা মাউসৰ জৰিয়তে আমি কম্পিউটাৰ সকলোখিনি কাম বা বেছিভাগ কাম আমি সম্পন্ন কৰিব পাৰো আৰু লগতে কিছুমান যদি আমি কম্পিউটাৰ ইনফৰমেশন দিব লাগে যেনে মই এটা লেটাৰ লিখিব লাগে বা কিবা এটা টাস্ক বা কিবা এটা ফোল্ডাৰৰ নাম লিখিব লাগে তেনেহলে মই কিবোৰ্ড ব্যৱহাৰ কৰিবই লাগিব হে কম্পিউটাৰৰ যিবিলাকৰ বস্তুৰ জৰিয়তে আমি কম্পিউটাৰ কথাখিনি কওঁ বা ইনপুট দিও সেইবিলাকে হৈছে ইনপুট ডিভাইস আৰু দ্বিতীয়টো হৈছে আউটপুট ডিভাইস মানে হৈছে সেইবিলাক কম্পোনেন্ট বা সেইবিলাক বস্তু যিবিলাকৰ জৰিয়তে কম্পিউটাৰে আমাক টাস্কখিনি বা ইনফৰমেশনখিনি বা ৰিজাল্টখিনি দেখুৱায় যেনে মনিটৰ বা ডিসপ্লে আমি কম্পিউটাৰৰ এটা ডিসপ্লে বা টিভি নিচিনা আমি দেখি পাওঁ যে সেই বস্তুটোৱে হৈছে মনিটৰ আৰু সেই মনিটৰৰ জৰিয়তে আমাক কম্পিউটাৰে ইনফৰমেশনখিনি বা ৰিজাল্টখিনি দেখুৱায় হে মনিটৰক এটা আউটপুট ডিভাইস বুলি কোৱা হয় লগতে কিছুমান আউটপুট ডিভাইস বিলাক হৈছে যেনে স্পিকাৰ প্ৰিন্টাৰ আদি তে फ्रेंड्स আজি এই ভিডিওত মই তোমালোকক কলো যে কম্পিউটাৰ মানে কি বা কম্পিউটাৰ কাক বোলে দ্বিতীয়তে কলো কম্পিউটাৰ ভাগ দুটা যাক হাৰ্ডওয়্যাৰ সফটওয়্যাৰ বুলি কোৱা হয় আৰু হাৰ্ডওয়্যাৰ সফটওয়্যাৰ কি বস্তু এইবিলাকো কলো আৰু লগতে মই তোমালোকক কলো যে ইনপুট ডিভাইস আউটপুট ডিভাইসৰ বিষয়ে তে फ्रेंड्स আজিলৈ এই ভিডিওত বাস ইমানেই আমি পুনৰ লগ পাম দ্বিতীয় ভিডিওত তেতিয়ালৈকে फ्रेंड्स